নমস্কাৰ, আমি আজি উপস্থিত আছোঁ নলবাৰী জিলাৰ পশ্চিম প্ৰান্তত প্ৰাচীন ধৰ্মপুৰ গো পূজা সমিতিৰ দ্বাৰা আয়োজন কৰা গো পূজাস্থলীত। এই গো পূজাৰ ঐতিহ্য আৰু পৰম্পৰা বহু দীঘলীয়া। প্ৰাচীন গোবৰ্ধন পূজাৰে এটা অংশ হৈছে গো পূজা। সনাতনী হিন্দু পৰম্পৰাত কৃষিজীৱী সমাজৰ এই পূজাৰ বিশেষ মাহাত্য আছে। এই অতীজৰে পৰা অসমৰ পশ্চিম প্ৰান্ত অৰ্থাৎ নামনি অসমত এই পূজা আয়োজন কৰি অহা হৈছে। এই পূজাৰ বিশেষ বৈশিষ্ট্য হৈছে এই পূজাত কেতিয়াও বলি বিধান নহয়। এই পূজাত কৃষ্ণ ভক্তিৰ ওপৰতেই বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ৰাস পূৰ্ণিমাৰ আগে আগে এই পূজা আয়োজন কৰা হয়। আজি ধৰ্মপুৰ অঞ্চলত আমন্ত্ৰিত অতিথি হিচাপে এই পূজাত উপস্থিত থাকি ভক্তপ্ৰাণ ৰাইজৰ সৈতে একত্ৰিত হৈ আমি শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত আমাৰ ভক্তি প্ৰদৰ্শন কৰোঁ। আহকচোন মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই দেখাব বিচাৰিছোঁ এই গো পূজা কেনেকৈ আয়োজন হৈছে। আহক, ধন্যবাদ।